हेलो गाइस वेलकम टू माय यूट्यूब चैनल नंदुस डायरीज। तो आमी अलप আজি বন্ধ, আজি আমাৰ অফিস বন্ধ। তো আমি বেংকৰ কালিকগিটা আজি অলপ ফুৰিব যাব লৈছোঁ। গোটেইগিটাই গাড়ীত বহি আছে। এতিয়া আমি আছোঁ বৰ্তমান দুধনৈত পেট্ৰল পাম্পত আছোঁ। এতিয়া গাড়ীত আছে আমাৰ শংকৰ দা, উদিত দা, মানস আৰু প্ৰান্তিকে তেলৰ কাৰ্ড পে'মেণ্ট কৰিব গৈছে। তো আমি এতিয়া গৈ আছোঁ। এয়া চাওক উদিত দা, হেল্ল', শংকৰ দা, এয়া ভিতৰত উদিত দা আৰু মানস বহি আছে। তো হেল্ল' কৈ দিয়ক আকৌ এবাৰ চবে। হেল্ল' কৈ দিয়ক। হেল্ল' হেল্ল', মাইক টেষ্টিং হেল্ল'। তো আমি ক'ত যাওঁ এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি গাইছ এতিয়া আহি পালোঁ চলন্তাৰ পৰা এৰি কেনে ধাবা এখনত। তো ইয়াতে অকণ ৰুটি তৰকা খাই লওঁ, আমাৰ ভোক লাগিছে। তো খাই কেনে আকৌ আমি ওলাই যাম। তো আমি আধা ৰাস্তা আহি পালোঁ আৰু প্ৰায় এঘণ্টামান লাগিব। এঘণ্টামান পিছত আমি পুৰা ডেষ্টিনেশ্যন গৈ পাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি মজা এটা প্লেছত গৈ আছোঁ। তো গাইছ ফাইনেলি আমি আহি পালোঁ চাৰালপাৰা। এয়া হ'ল চাৰালপাৰা, কোকৰাঝাৰৰ পৰা ভিতৰত আহিব লাগে। একজেক্টলি কোনফালে ৰাস্তাটো আহে গম নাপাওঁ, বাট কোকৰাঝাৰৰ পৰা কোকৰাঝাৰত ইফালে কোকৰাঝাৰ বুলি গম পাওঁ, চাৰালপাৰা হয়। তো গাইছ চাওক এবাৰ, জেগাডোখৰ চাওক এবাৰ, বেলেগ মজা লাগিছে, বেলেগ ধুনীয়া জেগা হয়। আহক গাইছ উপভোগ কৰক আমাৰ অসমৰ কোকৰাঝাৰৰ ফালে চাৰালপাৰা। পানীত ধাৰ চাওক গাইছ ইয়াতে। এইফালে চাওক আমাৰ লগৰকেইটা ইয়াতে জাষ্ট আহি কিনে চবে ফটো খিচি আছে। তো চাই থাকক গাইছ, ভিডিঅ'টো শেষলৈকে চাব। আমি ধুনীয়াকৈ গোটেই চাৰাৰ পৰা কাভাৰ কৰাৰ কাৰণে ট্ৰাই কৰিম। তো আপোনালোকে চাই থাকক গাইছ ভিডিঅ'টো। চাওক ভিউ চাওক এবাৰ, কিমান বেছি ধুনীয়া হয় ইয়াতে। চাওক ইয়াত চাৰাৰ পৰা মে বি পাহাৰবোৰ চাগে ভূটান হয় এইবোৰ। তো ভূটানৰ ওচৰতে ভিউ চাওক গাইজ, ভিউ চাওক। অ' মাই গড, কেনেকুৱা ধুনীয়া হয় চাওক জেগাডোখৰ এবাৰ গাইজ। আহক গাইজ এবাৰ সকলোৱে আহক, ইয়াতে আহি কেনে এবাৰ ইয়াৰে নেচাৰেল ভিউ উপভোগ কৰক। ইয়াৰে পানী চাওক, এতিয়া পানীত কিমান ধাৰ হৈ আছে ইয়াতে চাওক এবাৰ। এনেকৈ মই ভিডিঅ'টো দেখাই দিছোঁ আপোনালোকক সকলোকে। মজা জেগা হয়, আহক এবাৰ গাইজ সকলোৱে আহক, আহি কেনে উপভোগ কৰক নেচাৰেল ভিউ আমাৰ ইয়াৰে চাৰালপাৰা। গাইজ ভগৱান আল্লাহ নাম লৈ এবাৰ তলত নামি চাওঁ, বিছমিল্লাহকে চাওঁ এতিয়া কি হয়। পৰি নগ'লেই হ'ল আৰু মোবাইল চোবাইল লৈ কেনে অকণ পাছত আমি গাধুন ইয়াতে আপোনালোকক সকলোকে পুৰা কাভাৰ কৰি দেখাম। আপোনালোকে চাই থাকক গাইজ, ভিডিঅ'টো শেষলৈকে চাব। আমাৰ ইয়াতে আছে এতিয়া মানস আছে, এয়া শংকৰ দা কেনেকুৱা লাগিছে এবাৰ? মজা আহিব এবাৰ, আৰু নাদিমৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ শংকৰ দা। মানস আমি গাধুম অলপ পিছত। তো এইকেইটা চাওক, এতিয়া গোটেইকেইটা ফটো উঠাত বেলেগ ব্যস্ত হৈ আছে। মানসৰ পোষ্ট চাওক, মানসৰ পোষ্টত ই ফটো উঠিছে কেনেকৈ চাওক, বেলেগ পোষ্ট দি আছে। আৰে আমাৰ শংকৰ দা ফটো কাৰণে পোষ্ট, আমাৰ কেমেৰামেন প্ৰান্তিক, এইফালে আছে উদিত কেমেৰামেন। তো চবে ফটো উঠাত ব্যস্ত ইয়াতে চাওক না গাইজ, চবে মোবাইল লৈ মজা কৰি আছে ইয়াতে। চিৰিয়াছলি মনটো বহুত ভাল লাগি গ'ল। আহক এনেকৈ বন্ধৰ দিনত সকলোৱে আহিব লাগে, আহি কেনে নেচাৰেল ভিউবোৰ অলপ উপভোগ কৰিব লাগে, তেতিয়াহে আমাৰ মনটো ভালে থাকে। গাইছ ইয়াৰে মজা লওক, এতিয়া চাওক সঁচাকৈ বহুত ধুনীয়া লাগিছে আজি আহি কেনে ইয়াতে। ফিল কৰক, ফিল চাওক গাইছ, বেলেগ মজা লাগিছে। এয়া হ'ল চাৰালপাৰা, কোকৰাঝাৰৰ চাৰালপাৰা।
मेरे को मत लग गए তো গাইছ অকণ আগৰ ভিডিঅ'টো চাগে চাই কেনে আপোনালোকে গম পালে যে মোৰ ছানগ্লাছখন পানীত ভাহি গ'ল তো একচুৱেলি কি হৈছিলে মোৰ ধ্যানত নাছিলে তো মই মাথাটো পানীত ডুবাই দিছিলোঁ আৰু মোৰ ছানগ্লাছখন পানীত ভাহি গ'ল তো স্পেচিয়েল পাৰ্চনে মোক ছানগ্লাছখন গিফ্ট কৰিছিলে তো এতিয়া পানীত ভাহি গ'ল কি কৰোঁ মনটো বহুত বেয়া লাগি আছে তো সেয়াই আৰু গাইছ কি কৰিম আৰু দুখ মনত দুখ লাগিছে গাইছ আঘাত লাগিছে আঘাত তো গাইছ এতিয়া চাবলৈ পাইছে আপোনালোকে যে ইয়াতে চবেই মিলি কেনে বহুত ফূৰ্তি কৰি আছে আৰু তো কিছুমানে ট্ৰেডিশ্যনেল ডেন্স কৰি আছে ইয়াতে তো তেওঁলোকে চাগে ইউটিউবত কাভাৰ চঙৰ কাৰণে ট্ৰায়েল দি আছে ভিডিঅ' কৰি আছে তো তেওঁলোকৰ চেনেলটো মই মোৰ ভিডিঅ'ৰ লিংকত ডিছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তেওঁলোকৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ফাইনেলি আমি আজি চাৰালপাৰাত কোকৰাঝাৰ চাৰালপাৰাত বহুত ফূৰ্তি কৰিলোঁ তো এতিয়া প্ৰায় 3টা বাজি গ'ল তো আমাৰ যাবৰ হ'ল আৰু কাৰণ বহুত দূৰ যাম ইয়াৰ পৰা ৰাস্তাটো বহুত বেয়া চাৰালপাৰাৰ পৰা কোকৰাঝাৰ মেইন হাইৱেলৈকে ওলাওঁতে ৰাস্তাখিনি বহুত বেছি বেয়া তো এইখিনি ওলাওঁতে প্ৰায় 2-2.5 ঘণ্টাৰ বেছি লাগি যায় তো আমাৰ মোটামুটি 5টা-6টা বাজি যাব ইয়াৰ পৰা ওলাওঁতে তো এইখিনিয়ে আছিলে গাইছ তো বহুত বেছি ভাল লাগিলে আমি গোৱালপাৰা যাম এতিয়া টাইম লাগিব সেইকাৰণে অলপ সোনকালে ওলাই দিলোঁ 3টামান বজাতে ওলাম আৰু কাপোৰ তিতি আছে অকণ পিছত কাপোৰবোৰ চেঞ্জ কৰি কেনে আমি ওলাই যাম তো বহুত বেছি ভাল লাগিলে গাইছ আহক আপোনালোকেও আহক ইয়াতে আহি কেনে ইয়াৰ নেচাৰেল ভিউবোৰ লগৰবোৰৰ লগত উপভোগ কৰক ফেমিলিৰ লগতো আহিব পাৰে বহুত ধুনীয়া জেগা হয় কোকৰাঝাৰ চাৰালপাৰা হয় ভাল লাগিলে বহুত ভাল জেগা হয় তো আশা কৰিছোঁ আপোনালোকে সকলো আহিব ইয়াতে আহি কেনে ফূৰ্তি কৰিব লগৰবোৰৰ লগত তো এয়াই আছিলে মোৰ ভিডিঅ'টো তো মোৰ ভিডিঅ'টো যদি চাই কেনে আপোনালোকে ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত এটা কমেণ্ট কৰি কেনে জনাব তো থেংক ইউ টাটা বাই বাই গাইজ জয় আই অসম